Hi friends, আজি প্ৰায় 2 কেজি মান হ'ব আটা তাৰে ৰুটি বনাব ওলাইছো। সৰুকে এটা দাৱত ৰাখিছো। তেওঁলোকে কৈছে আজি ৰুটি খাব। গতিকে ৰুটি বনাবৰ বাবে ৰুটিখিনি মঠি আছো। ভালকৈ মই এইখিনি মঠি লম। এতিয়া ৰুটিৰ লগত খাবৰ বাবে আমি কি বনাম। এয়া মুৰ্গী ভাল কৰি আছে, লোকেল মুৰ্গী, লগতে এয়া ৰাজমাহটো বাকলিটো গুচাই দিছো। লগতে খুচিয়ে মোৰ পেটিয়ে সহায় কৰি দি আছে। এয়া লগতে বুট ভিজাই থৈ দিছো। এয়া দালি, বুটৰ দালি, লগতে এয়া বাদাম, গোটেইখিনি এতিয়া কুকাৰত দি মই চিটি মাৰিম। চিটি মাৰি লোৱাৰ পিছত কুকাৰত মই পিঁয়াজ গোটেইখিনি মছলা দি দিছোঁ। এতিয়া মই পনীৰখিনি অকণমান ফ্ৰাই কৰি ল'ম। ইয়াতে অকণমান নিমখ আৰু ৰেড চিলি দি দিছোঁ ৰঙচুৱা হ'লৈ। ইয়াক ভাজি থাকিম। তাৰপিছত উঠাই দিলোঁ। এতিয়া দালি কুকাৰৰ পৰা উলিয়াই এইখিনি ভাজিম। লগতে মটৰ অকণমান ভাজি ল'ম। লগতে এটা বিলাহী সৰু সৰুকৈ কাটি দিছোঁ। অকণমান হালধি আৰু নিমখ সোৱাদ অনুসাৰে দি দিম। এতিয়া মিট মছলা আৰু গৰম মছলা অকণমান দিছোঁ, আৰু লগতে এয়া পনীৰখিনি অকণমান ভাজি লৈ দালিখিনি দি দিম। এয়া এতিয়া লোকেল মুৰ্গীৰ মাংস বনোৱা হৈ গৈছে। আনফালে আমাৰ খুচিয়ে ৰুটি বনোৱাত ব্যস্ত।